সো হেল্ল' গাইজ, যদি আপোনালোকে ট্ৰাইবেল বেল্ট আৰু ব্লকত যদি মাটি ল'ব বিচাৰিছে, মাটি ক্ৰয় কৰিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ' আপোনালোকৰ কাৰণে। কাৰণ ট্ৰাইবেল বেল্ট আৰু ব্লকত প্ৰত্যেকজন মানুহে মাটি ল'ব নোৱাৰে, কাৰণ ইয়াত কিছুমান নিয়ম আৰু ক্ৰাইটেৰিয়া আছে। সেই নিয়ম আৰু ক্ৰাইটেৰিয়াৰ মাজত চলিহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি ল'ব পাৰি। আপোনালোকে ইয়াত ট্ৰাইবেল বেল্ট আৰু ব্লকত মাটি ল'বলৈ হ'লে হয়তো আপোনালোকৰ হাতত থাকিব লাগিব 23-28ৰ কাগজ, নতুবা আপোনাৰ লগত হাতত থাকিব লাগিব কাষ্ট চাৰ্টিফিকেট। তথাপি কাষ্ট চাৰ্টিফিকেট থাকিলেও কিছুমান ক্ৰাইটেৰিয়া আছে, কোন কোন লোকসকলে ট্ৰাইবেল বেল্ট আৰু ব্লকত মাটি ল'ব পাৰে। মই এই ভিডিঅ'ত মই সেইসকলৰ যিসকলে মাটি ল'ব পাৰে সেইসকলৰ গেজেট নটিফিকেশ্যন মোৰ লগত আছে। সেই নটিফিকেশ্যন মই আপোনালোকক দেখুৱাই আছোঁ। এই গেজেট নটিফিকেশ্যনত স্পষ্টকৈ উল্লেখ আছে যে এইসকল লোকেহে ইয়াত মাটি ল'ব পাৰে, আৰু ইয়াত মই কালাৰ কৰি দিছোঁ, যিটো ৰেড লাইন মাৰি দিছোঁ, সেইসকল লোকেহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি ল'ব পাৰে। এতিয়া অন্য জনগোষ্ঠীয়ে কি কৰিব? সিহঁতেও মাটি লোৱা আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত। সিহঁতৰ বাবে এটাই কাম যে 23-28ৰ কাগজ এপ্লাই কৰিব লাগিব। সেইটো এপ্লাই কেনেকৈ কৰে যে DC অফিচত গৈ এটা আবেদন কৰিব লাগিব, যে আবেদন লিখিব লাগিব ইমান নং পাট্টাত আৰু ইমান নং দাগত অমুক গাঁৱত, অৰ্থাৎ পাট্টা হ'লেও হ'ল, দাগ হ'লেও হ'ল, যে মই 23-28ৰ কাগজৰ বাবে বিচাৰি দিয়ক বুলি আপোনালোকে এটা আবেদন লিখিব লাগিব মহাফেজ খানাত। যেতিয়া আপোনালোকে আবেদন কৰিব, তাৰপিছত আবেদন কৰা কিছুদিন পাছত আপোনালোকে গৈ খবৰ ল'ব যে মোৰ এই আবেদনটো আহিছেনে, 23-28ৰ কাগজ আহিছেনে বুলি সুধিব পাৰে। 23-28ৰ কাগজ কেনেকৈ হয় আপোনাৰ ইয়াত স্ক্ৰীণত ঘূৰি আছে। 23-28ৰ কাগজ এনেকুৱা হয়, মই দেখুৱাই দিছোঁ আপোনালোকক, স্ক্ৰীণত এই ঘূৰি আছে। এই 23-28ৰ কাগজ হ'লেহে আপোনালোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপোনালোকে মাটি ল'ব পাৰিব। আৰু মই ইয়াত কৈছোঁ যে অন্য জনগোষ্ঠীসকল, মানে যিসকল জেনেৰেল আৰু OBC কাষ্টৰ যিসকল ব্যক্তি আছে, যিসকল কাষ্ট আছে, সিহঁতেহে 23-28ৰ কাগজ প্ৰয়োজন হ'ব। নহ'লে বাকী ST SC সকলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি ক্ৰয় আৰু বিক্ৰয় কৰিবৰ কাৰণে সিহঁতৰ SC চাৰ্টিফিকেট প্ৰযোজ্য হ'ব। কিন্তু যিসকল জেনেৰেল অথবা OBC কাষ্টৰ হয়, সিহঁতৰ কাৰণেহে 23-28ৰ কাগজ প্ৰয়োজন হ'ব। যদিহে আপোনালোকক ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।